আজি মানে মই অকলে, সেইটো কাৰণে মানে গাড়ীটো খালী কৰি আহি গছৰ তলত বহি লৈ ৰাস্তাতে একবাৰে ধুনীয়া বতাহ লাগি আছে। এটাই ট্ৰিপ কাৰণে মানে ইয়াতে আহি এনেই ধুনীয়াকৈ বহি লৈ ৰাস্তাতে, আৰু ইফালে টকা মানে ভাইটি ইয়াতে দি দিছে মানে ঘৰ বনাব। মানে আমি একেলগে তিনিজনে আছোঁ যে, এইটো কাৰণে ভাইটিয়ে মানে অলপ চাইড এইফালে চাওক গছৰ তলত আৰু লগতে পানী, কাৰণ ধুনীয়াকৈ মানে বতাহ লাগিছে। তাতে অলপ মানে দেহাটো ঠাণ্ডা কৰি আকৌ এতিয়া মই কাঠ আনিব যাম। বলক এতিয়া কাঠ আনিবলৈ যাওঁ। আৰু এইফালে আহি পালোঁ কাঠ দোকান, মানে কাঠ দোকানীক মই হিচাপটো দি দিলোঁ, কিমান ফুটি ঘৰ কেনেকৈ কি মানে সেইটো কৈ দিয়া পিছত হিচাপটো দিয়াৰ পিছত মানে সিহঁতে কাঠটো ওলাই দিলে মোক, আৰু কাঠখিনি মানে বাছা হৈ গ'ল। এতিয়া আকৌ মানে টিং আনিব যাব লাগিব টিঙৰ দোকানত। আৰু টিং দোকানত আহে মানে ইয়াৰ লেবাৰকেইটা টিং উঠাই আছে, মানে 22 পিচ টিং লৈছোঁ 9 ফুটিকৈ। আৰু এইফালে মানে টিঙত কি স্ক্ৰু মানে কি ভিটামিন চিটামিন কি লাগে গজল চজল মানে চব ইফালে লৈ লৈছোঁ এতিয়া বৰ্তমান হিচাপ কৰি, মানে সৰু সৰু বস্তু যিমান লাগে লৈ ল'লোঁ। আৰু এফালে ফাইনেলি 22 পিচ টিং উঠোৱা হৈ গ'ল। এতিয়া ব্লক যাই থাকোঁ ঘৰলৈ। আৰু সৰু সুৰা বস্তু যিমান আছিলে মানে এখন বস্তাতে মই চব ভৰাই ল'লোঁ একেলগে। আৰু গাড়ীটো মানে ইয়াত লগাই থৈ গৈছিলোঁহে মই ভাত খাবলৈ। ইফালে আহি দেখা পাওঁ যে খুৰাহঁতে মানে ভেনিয়াতে গাড়ীটো খালী কৰি আছে। আৰু বন্ধুসকল, ঘৰৰ ভিডিঅ'টো যোনদিনাখন মানে নেকি ঘৰ বনোৱা শেষ হ'ব সেইদিনাখন আপোনালোকৰ ঘৰৰ ভিডিঅ'টো দেখাম। আৰু আজি ভিডিঅ'টো ইমানতে, নেক্সট ভিডিঅ' লগ পাম। বাই বাই।